কৰিছো কি ষ্টিকাৰ সংগ্ৰহ নকৰা হয় ষ্টিকাৰ লগাই কিনে কৰিছোঁ মানে কম দামী বস্তু দামত বিক্ৰী কৰা কিমান টকা মূল্য এইটো বস্তুটোৰ এইটোৰ মূল্য আছে আপোনাৰ যে ৬,০০০ টকা আছে কিমানত বিক্ৰী কৰি আছা বিক্ৰী কৰা হয় ৭,০০০ ৮,০০০ এনে আসল মূল্য কিমান এম আৰ পি এনেই ২১,০০০ টকা আছে আৰু কোন কোম্পানীৰ বস্তু এইটো কোন কোম্পানীৰ বস্তু হয় এইটো আপোনাৰ নেক্সট হিচাপত বিক্ৰী কৰা হয় নেক্সট বোলে যে লিষ্টৰ বিক্ৰী কৰা আচলতে কি কোম্পানী আচলতে অক্সিপ্ৰেছ এই কিহৰ নামত বিক্ৰী কৰি হৈছে নেক্সটৰ নামত কৰিছে মানে আনব্ৰেণ্ডেড কোম্পানীৰ মাল ব্ৰেণ্ডেড কোম্পানী বিক্ৰী হৈছে কৰিছে কিমান দিনৰ পৰা চলি আছে কাৰবাৰ এইটো বেছি দিন নহয় দাদা জানে বেছি দিন নহয় মালিকৰ নাম কি ময়ে হওক কি নাম তোমাৰ চৌকত আলী কিমান দিনৰ পৰা চলিছে কাৰবাৰটো এইটো মোটামুটি ২-৩ মাহ ধৰক ক'ত দিয়া চাপ্লাই চালান গুৱাহাটীতে ল'ৰা ২-এটাই লয় গুৱাহাটীৰ বেছি নহয় মোৰ চিমনি চেল বেছি নহয় কি বস্তু চেল হয় কি বস্তু চেল হয় কি বস্তু চেল হয় ফিল্টাৰ আৰু চিমনিটো ফিল্টাৰতো এনেকুৱা হয় কাৰবাৰখন নাই ফিল্টাৰত নহয় অকল চিমনিত কি কামত ব্যৱহাৰ কৰা এই চিমনিটো এইটো আপোনাৰ এই যে কিটচেনত ধোঁৱা ওলায় বাহিৰতে খোৱা হয় দেই